জীৱনজোৰা সুখ কোনো মানুহেই নাপায়। সকলো ফালেদি সমান দুজন মানুহৰ মাজত কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে। স্বাধীনতাৰ প্ৰকৃত অৰ্থ হ'ল আনতকৈ বেলেগভাৱে চিন্তা কৰা স্বাধীনতা। যি মানুহে আনতকৈ বেলেগভাৱে চিন্তা কৰিব পাৰে তেওঁৱেই স্বাধীন মানুহ। যিজনে বিপদ লৈ ভয় কৰে তেওঁ কেতিয়াও জীৱনত জয়ী হ'ব নোৱাৰে। এজন ৰাষ্ট্ৰপতি হ'বলৈ যিমান যোগ্যতাৰ প্ৰয়োজন এজন ভাল শিক্ষক হ'বলৈ তাতকৈও অধিক যোগ্যতাৰ প্ৰয়োজন। যি মানুহে কেতিয়াও ভুল নকৰে তেওঁ আচলতে জীৱনত একোৱেই নকৰে। ক্ষমতাশালী মানুহবোৰৰ কিতাপ পঢ়িবলৈ সময় নাই, আনহাতে কিতাপ নপঢ়া মানুহবোৰ ক্ষমতা পোৱাৰ যোগ্য নহয়। আনৰ কাৰণে যিটো কাম কঠিন সেইটো অনায়াসে কৰিব পৰাটো হ'ল বুদ্ধিমানৰ পৰিচয়। আনৰ কাৰণে যিটো কাম অসম্ভৱ সেইটো কৰিব পৰাটো হ'ল প্ৰতিভাৰ পৰিচয়। শৰীৰৰ বাবে ব্যায়াম যেনেকুৱা মনৰ বাবে অধ্যয়ন তেনেকুৱাই। যিকোনো সুন্দৰ বস্তুকে প্ৰথম অৱস্থাত বেছি ভালেই লাগে, কিন্তু এটা সুন্দৰ বস্তু ঘৰলৈ অনাৰ 3 দিনৰ পিছত তাৰ ফালে কোনে চকু দিয়ে? মানুহৰ গভীৰত্ব সাগৰৰ দ্বাৰা জোখা নহয়, জোখা হয় অভিজ্ঞতাৰ দ্বাৰাহে। তুমি নিজেই যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা লোককো তেনে ব্যৱহাৰ কৰিবা। সন্মানৰ অধিকাৰী হোৱাতকৈ সন্মানৰ যোগ্য হ'ব পৰাটো বেছি ভাল কথা। অধিক ঘনিষ্ঠতাই তিক্ততা জন্মায়। বন্ধুৰ ভিতৰত কিতাপেই শ্ৰেষ্ঠ। ই আজি যেনেকুৱা আগলৈও তেনেকুৱা থাকে। জীৱনৰ ভুলখিনিয়েই কৃতকাৰ্যৰ মূল। অচিনাকি মানুহৰ গাড়ীত নুঠিব, মনত ৰাখিব সকলো মানুহেই অচিনাকি। মিঠা মিঠা কথা ক'লে হাঁহিমুখীয়া মুখ হ'লে মানুহক সৎ বুলিব নোৱাৰি। মানুহে নিজৰ ভুল স্বীকাৰ কৰিলে ভৱিষ্যতে অধিক জ্ঞানী হ'ব পাৰে। ভাগ্যক কেতিয়াও বিশ্বাস নকৰিবা, বিশ্বাস কৰা তোমাৰ শক্তি। And this is the last topic. The topic number is 35. কৰ্মইহে মানুহক জ্ঞান বঢ়ায়। আজিলৈ দ্বিতীয় খণ্ডৰ ইমানেই। তৃতীয় খণ্ড আপোনালোকে নিশ্চয় নেক্সট ছানডে পাব বুলি মই আশা ৰাখি মই বিদায় লৈছোঁ।